নমস্কাৰ বন্ধুবৰ্গ, মই ননিমা আপোনালোকক আমাৰ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকলৈ এটি নতুন বস্তু লৈ আহিছোঁ। সেয়া কি মই ক'ম বাৰু। আপোনালোকে কওকচোন, আপোনালোকৰ ঘৰত ৰৈ যোৱা ভাতবোৰ আপোনালোকে কি কৰে? মই কি কৰোঁ সেয়া দেখাওঁ আহকচোন আপোনালোকক এবাৰ। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ৰেচিপিসমূহ আপোনালোকে বনাইছে নে নাই সেই বিষয়ে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় জনাব, আৰু যদি বেয়া পায় তেতিয়াও নিশ্চয় জনাব। আহকচোন এতিয়া মই কিনো বনালোঁ ৰৈ যোৱা ভাতেৰে সেয়া চাওঁহি। এয়া মোৰ দিনৰে ৰৈ যোৱা ভাত এবাতি আছিলে। এইখিনি মই আজি ৰেচিপিটোত ব্যৱহাৰ কৰিম। আৰু ইয়াত মিহিকৈ আদা নহৰু কুটি লোৱা আছে, আৰু ইয়াৰ ৰঙালাওৰ পাত, কোমল পাতটো আৰু ইয়াৰ মচন্দৰীৰ পাত ব্যৱহাৰ কৰিম। এই ভাতখিনি মই গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম, আৰু এইখিনিও পটাত পিচি ল'ম। এয়া বইল আলু 2টা লৈছোঁ, আৰু জলকীয়াও কেঁচা জলকীয়া ইয়াত কাটি দিছোঁ। এতিয়া ইয়াতে মই মচন্দৰী আৰু লাওৰ পাতখিনি মিহিকৈ কুটি ল'ম। পিঁয়াজ, আদা নহৰু সকলো মিহলি কৰি ল'ম। এয়া চাওকচোন, মই গ্ৰাইণ্ড কৰি ভাতখিনি দি দিলোঁ। এই আলু মিহিকৈ পিঁয়াজ কাটিলোঁ, আদা নহৰুৰ পেষ্ট আৰু এই শাকখিনিও ইয়াতে কাটি দিলোঁ, মচন্দৰী আৰু ৰঙালাওৰ পাতখিনি। এতিয়া ইয়াতে সোৱাদ অনুসৰি হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰঙৰ কাৰণে কাশ্মীৰী মিৰ্চ অকণমান ব্যৱহাৰ কৰিম। কাশ্মীৰী মিৰ্চটোৱে অকল ৰংটোহে গাঢ় কৰে, ই জ্বলা নহয়। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম, আৰু গোটেইখিনি মিহলি হৈ যোৱাৰ পিছত ইয়াতে মই পিঠাগুড়ি অকণমানো মিহলি কৰি ল'ম, যাতে এইটো যেতিয়া আমি ভাজিম তেতিয়া অকণমান টান হৈ থাকে। এতিয়া এই মিশ্ৰণখিনি যি মন যায় আপোনালোকৰ মন যোৱা মতে আপোনালোকে আকাৰ বনাই ল'ব পাৰে। আপোনালোকে আলু চপৰ নিচিনা এনেকৈ দীঘল কৰিবও পাৰে, নহ'লে পেৰাৰ নিচিনা এনেকৈ গোল চেপেটাও কৰিব পাৰে। এয়া মই 10টা বনাই ল'লোঁ, 5টা চেপেটা 5টা দীঘলকৈ। এতিয়া লোৰ একেবাৰে সৰু কেৰাহীটোত মই কম তেল বহাই দিলোঁ। কম তেল এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে গৰম তেল এবাৰে ব্যৱহাৰ কৰিব লাগে। তেলটো গৰম হৈ যোৱাৰ পিছত এই তেলখিনি আকৌ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নালাগে, এয়া স্বাস্থ্যৰ কাৰণেও বেয়া। তেলখিনি একেবাৰে ধোৱা ওলাই গৰম হোৱাৰ পিছত মই এটা এটাকৈ এই গোল গোল যিখিনি মিশ্ৰণ বনাই ল'লোঁ ৰৈ যোৱা ভাতৰ, সেইখিনি এটা এটাকৈ ইয়াতে দি দিম আৰু ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এইবোৰ মই ভাজি থ'বলৈ নাপাওঁ, এটা এটা নোহোৱা হৈ থাকে। দেখিলেই নহয় এইমাত্ৰ লৈয়ে গ'ল। 10টা ভাজিলোঁ, থাকিলে 5টা। এই 5টাই আপোনালোকক ভালদৰে সজাই দেখাওঁ আহকচোন। এবাৰ খাই চাবচোন, বৰ ধুনীয়া সোৱাদ এই ৰৈ যোৱা ভাতৰ এই ৰেচিপিটো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।